শেহতীয়াকৈ প্ৰকাশ পোৱা মোৰ এংলো আছামিজ ৱৰ্ড বুক অফ লিভিং থিংছ এণ্ড বিংছ অৰ্থাৎ জীৱজড়িত অসমীয়া ইংৰাজী শব্দকোষ কিতাপখন ৫,০০০-৬,০০০ মান শব্দৰ কমন শব্দ যিবিলাক সচৰাচৰ চলি থাকে এই শব্দবিলাকৰ অসমীয়া পৰা ইংৰাজী আৰু ইংৰাজীৰ পৰা অসমীয়া দিবলৈ চেষ্টা কৰা হৈছে কিন্তু সেই শব্দবোৰ বাছি লওঁতে ইয়াতে টাইটেলটোতে আমি লিখিছোঁ যে এংলো আছামিজ ৱৰ্ড বুক অফ লিভিং থিংছ এণ্ড লিভিং বিংছ লিভিং থিংছ মানে গছ গছনিৰতো প্ৰাণ আছে জীৱ আছে গতিকে গছ গছনি জাতীয় বস্তুবিলাক হ'ল লিভিং থিংছ আৰু বাকী প্ৰাণী উদ্ভিদটো বাদ দি প্ৰাণী আৰু অন্যান্য জীৱ আৰু যিবিলাক মানুহৰ বিভিন্ন কথা এই কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে